এটা ভাল খবৰ আছে বিশেষকৈ জেনেৰেল যিসকল কাষ্ট আছে তেওঁলোকৰ বাবে, কাৰণ তেওঁলোকলৈ এবাৰ বহুত এটা ডাঙৰ পৰিমাণত 849টা পদ তেওঁলোকলৈ সংৰক্ষিত কৰা হৈছে। চ' ইয়াত হৈছে যে DRDO CEPTAM MTH ভেকেঞ্চি, যিটো হৈছে ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন, চমুকৈ যিটোক কোৱা হয় DRDO। তাত খালী হৈছে 1817টা পদ, আৰু তাৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব যদি আপুনি হাইস্কুল নহ'লে আপুনি যদি কোনো ITI পাছ কৰি থৈছে, তেতিয়াহ'লে আপুনি এইটো পষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। আপোনাৰ যদি হাইস্কুল পাছ আছে বা ITI আছে, যিকোনো দুটাৰ ভিতৰত এটা থাকিলেই হ'ল। আৰু পদটোৰ নাম হৈছে মাল্টিটাস্কিং ষ্টাফ, যিটোক কোৱা হৈছে চমুকৈ MTS, আৰু টোটেল পদ আছে ইয়াত 1871টা। তাৰে SC সকলৰ বাবে 163টা, STৰ কাৰণে 114টা, OBCৰ কাৰণে 503টা, EWCৰ Sৰ কাৰণে 188টা, আৰু আনৰিজাৰ্ভ 849টা। আৰু দৰমহা আপোনালোকক দিয়া হ'ব 18,000ৰ পৰা 56,900 টকাত গভৰ্ণমেণ্ট ৰুল অনুসৰি, যি তেওঁলোকৰ নিয়ম আছে। লগতে কেণ্ডিডেটৰ বয়স 18ৰ পৰা 25 বছৰ হ'ব লাগিব। আৰু ইয়াত যিসকল SC ST OBC ESM PWD WIDOWS আৰু যিসকল ডাইভৰ্চ মহিলা আছে বা যিসকল জুডিচিয়েলি তেওঁলোকক ৰাইটছ দিয়া আছে, বা হাজবেণ্ডৰ পৰা তেওঁলোক বেলেগ হৈ আছে, বা তেনেকুৱা ধৰণৰ কিবা যদি ছিটুৱেশ্যন হৈছে, তেওঁলোকৰ কাৰণে কোনো ধৰণৰ তেওঁলোকৰ কাৰণে বয়সৰ ৰিলেক্সন আছে। আৰু লগতে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ ইয়াত বিচাৰিছে 10 পাছ, যিকোনো ৰিকগনাইজ বৰ্ডৰ পৰা 10 পাছ হ'ব লাগিব। আৰু যদি সেইটো নাই, নহ'লে আপুনি ITI যদি পাছ কৰি থৈছে তেতিয়াও আপোনাৰ হৈ যাব। আৰু এপ্লিকেশ্যন ফিজ আপোনালোকে দিব লাগিব 100 টকা, আৰু এইটো কৈছে কি নন ৰিফাণ্ডেবল, অৰ্থাৎ যদি এইটো কেনেবাকৈ আপোনালোকৰ পদটো বা আপোনালোকৰ যদি ইলিজিবল নহয় পদটোৰ কাৰণে, পইচাটো কিন্তু পিছত আপোনালোকক ঘূৰাই নিদিয়ে, আৰু এইটো আপোনালোকে অনলাইন যোগে কৰিব লাগিব পইচাটো। আৰু SC ST PWD ESM কেণ্ডিডেটৰ বাবে এপ্লিকেশ্যন ফিজ নাই বুলি কৈছে গভৰ্ণমেণ্ট ৰুল অনুসৰি। আৰু আপোনালোকে যদি চিলেক্ট কৰিব, যদি বিচাৰে কেনেকৈ চিলেক্ট কৰে, তেতিয়াহ'লে আপোনালোকক চিলেক্ট কৰিব তেওঁলোকৰ যিটো প্ৰচিডৰ আছে, স্ক্ৰিনিং কৰিব, তাৰপৰা ফাইনেল চিলেকশ্যন হ'ব। তাৰপিছত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে www.drdo.gov.in গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডেট হৈছে কি, আৰম্ভ হৈছে আপোনালোকৰ 23 তাৰিখৰ পৰা, অৰ্থাৎ যোৱা কালিৰ পৰা আৰম্ভ হৈছে, আৰু এইটো থাকিব আপোনালোকৰ অহা জানুৱাৰী মাহৰ 23 তাৰিখলৈকে। এডভাৰটাইজমেণ্টৰ যিটো লিংক আছে সেইটো মোৰ ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দিয়া আছে, আৰু তাতে এপ্লাই লিংকো দিয়া আছে, আপোনালোকে তাত গৈ পেলাই পঢ়ি ল'ব পাৰিব। চ' ভিডিঅ' যদি ভাল লাগিলে শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে, যদি চেনেলটো ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব।